মাৰি মাৰি মোক দে কিয় কৰি গৈছে হাতীৰো নমৰে মোকো নামৰে ভগৱানে বিয়া পাতি অনাৰ দিনৰ পৰা তই আজিলৈকে তই খোৱাটো দূৰৰ কথা পিন্ধোৱাটো দূৰৰ কথা তই মতে জান নে তই মাইকী তই মতে কি পৰি থৈছা আৰু ৰুটি পাঠৰ গোটেই দেখোন দৈ ফেলছা মই আহি পেলাই এতিয়া ঘৰৰো কাম কৰিব লাগে বাহিৰৰো কাম কৰিব লাগে তই পুৰুষ হৈ পেলাই জন্ম কি কাৰণে লৈছা তই নিকম মই চলা কিমান মাইৰ খাম আৰু বাপৰে বাপ এনা তিৰি দেখা নাইছো কি দৈত্য সঠিক কি বল মই বলেও নোৱাৰো ইমান মাৰে না মৰিবাৰ মন যায় কেতিয়াবা ফাঁচি দিয়ে মৰিবাৰ মন যায় কিন্তু ভয় লাগে গাছতো উঠবা নোৱাৰো নাই এটা সমস্যা কি কৰো তাই বুলি ভাবিছো আপোনাক এটা মই ৰিকুৱেষ্ট কৰিম আপুনি মানিব না কথাটো মোক ইমান মাৰে আপুনি এটা কাম নকৰে কিয় মোক মই বিয়া কৰিছো যে আপুনি ভাল পাই যায় না নহয় আপোনাৰ কথা শুনব দিয়ক শুনব বাৰু শুনব মই তোমাক কি হেল্প কৰিব লাগে তাকে কওক মোক মাৰিব হাক দিয়ক আৰু মই কি কৰোঁ কওকচোন উপায় এটা দিয়ক ৰ'বা তুমি এটা কাম কৰা তুমি ক'ৰবাত বাহিৰত যাই পেলাই কাম কৰাৰ ব্যৱস্থা এটা নকৰা কিয় ক'ত কৰিম ক'ত যাম এই জুনিয়ৰ কোম্পানী আছে কোম্পানী এটাত কাম কৰিলে তুমি ঘৰৰ পৰাই যাবা আহিবা মই কেনেকৈ যাম কওক যাম মই লৈ দিম নহয় তোমাক আপুনি কৰি দিয়ক আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ দিমতো আৰু মই গেলি আপোনাৰো সুবিধা হয় না মই মোৰ ভালৰ কাৰণে কোৱা নাই তোমাৰ ভালৰ কাৰণে হয় নেকি অঁ কৰক আপুনি কৰক এইটো উপকাৰ কৰক কৰিমতো কিয় নকৰিম ইমান চিন্তা কৰিব নালাগেতো আৰু মানুহগিলাখনে কৈ থাকে না কি কয় মই বিয়া কৰিছোঁ যদিও আপোনাক ভাল পাই বুলি সকলোৱে জানে চবে কয় আলোচনা হৈ থাকে আকৌ লৈ যা মই এনেকৈ কৈছোঁ হেৰি হ'ব মই তোমাক এটা ব্যৱস্থা কৰি দি আছোঁ হ'ব তুমি নহ'লে এই সদায় মাৰি খাই কিমান দেখিবা হয় না তোমাৰ দুখতে মই আচলতে এইবিলাক কৰিব আছোঁ গম পাইছ না মই নিশ্চয় কৰি দিম তোমাক চিন্তা কৰিব নালাগে হ'ব ঠিক আছে বাৰু মই তোমাক এই অতি সোনকালে এই ব্যৱস্থাটো কৰি দিম হ'ব